আৰু এইবাৰ আম আদমি পাৰ্টিৰ এগৰাকী নেতাৰ ঘৰত ইডিয়ে চলাইছে অভিযান। আমি এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আপোনালোকক জনাব বিচাৰিছো। আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত ইডিয়ে তালাচী চলাইছে। আমি ডিটেইলছ আপোনালোকক দিব বিচাৰিছো সবিশেষ তথ্য। 13টাকৈ স্থানত ইডিৰ অভিযান চলি আছে আৰু তাৰ মাজতে স্বাস্থ্য খণ্ডত অনিয়মৰ অভিযোগত চলিছে এই তালাচী। সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলিছে অভিযান। হাস্পতাল নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আপ নেতা সৌৰভ ভৰদ্বাজৰ বিৰুদ্ধে। 5,590 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আপ নেতাজনৰ বিৰুদ্ধে। আৰু আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত এতিয়া ইডিয়ে তালাচী চলাই আছে। কেৱল বাসগৃহতে নহয়, 13টাকৈ স্থানত ইডিৰ তৰফৰ পৰা চলোৱা হৈছে তালাচী। আৰু স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত সৌৰভ ভৰদ্বাজৰ কাৰ্যকালত 24খন হাস্পতাল নিৰ্মাণত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে, দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। এটকা দুটকা নহয়, 5,590 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। আৰু সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। আৰু তাৰ পাছতেই সত্যেন্দ্ৰ জৈন জেললৈও যাব লগা হৈছিল, কাৰাগাৰলৈ যাবলগীয়া হৈছিল। আৰু সেই অভিযোগতে এতিয়া দেখিবলৈ পোৱা গৈছে 5,590 কোটি টকাৰ অনিয়ম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত ইডিয়ে 13টাকৈ স্থানত বৰ্তমান চলাই আছে অভিযান। আৰু ইডিয়ে অভিযান চলাইছে আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহতো। আৰু 2018-19 চনত সংঘটিত হৈছিল এই অনিয়ম। আৰু সেই অনিয়মৰ পিছতেই জেললৈও গৈছিল সত্যেন্দ্ৰ জৈন। সমান্তৰালভাৱে এইবাৰ স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ এই অভিযোগত হাস্পতাল নিৰ্মাণৰ নামত 5,590 কোটি টকা খৰচ কৰাৰ অভিযোগত ইডিয়ে পুনৰ সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলাইছে অভিযান। আৰু এইবাৰ আম আদমি পাৰ্টিৰ এগৰাকী নেতাৰ ঘৰত ইডিয়ে চলাইছে অভিযান। আমি এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আপোনালোকক জনাব বিচাৰিছো। আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত ইডিয়ে তালাচী চলাইছে। আমি ডিটেইলছ আপোনালোকক দিব বিচাৰিছো সবিশেষ তথ্য। 13টাকৈ স্থানত ইডিৰ অভিযান চলি আছে আৰু তাৰ মাজতে স্বাস্থ্য খণ্ডত অনিয়মৰ অভিযোগত চলিছে এই তালাচী। সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলিছে অভিযান। হাস্পতাল নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আপ নেতা সৌৰভ ভৰদ্বাজৰ বিৰুদ্ধে। 5,590 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আপ নেতাজনৰ বিৰুদ্ধে। আৰু আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত এতিয়া ইডিয়ে তালাচী চলাই আছে। কেৱল বাসগৃহতে নহয়, 13টাকৈ স্থানত ইডিৰ তৰফৰ পৰা চলোৱা হৈছে তালাচী। আৰু স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত সৌৰভ ভৰদ্বাজৰ কাৰ্যকালত 24খন হাস্পতাল নিৰ্মাণত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে, দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। এটকা দুটকা নহয়, 5,590 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। আৰু সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। আৰু তাৰ পাছতেই সত্যেন্দ্ৰ জৈন জেললৈও যাব লগা হৈছিল, কাৰাগাৰলৈ যাবলগীয়া হৈছিল। আৰু সেই অভিযোগতে এতিয়া দেখিবলৈ পোৱা গৈছে 5,590 কোটি টকাৰ অনিয়ম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত ইডিয়ে 13টাকৈ স্থানত বৰ্তমান চলাই আছে অভিযান। আৰু ইডিয়ে অভিযান চলাইছে আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহতো। আৰু 2018-19 চনত সংঘটিত হৈছিল এই অনিয়ম। আৰু সেই অনিয়মৰ পিছতেই জেললৈও গৈছিল সত্যেন্দ্ৰ জৈন। সমান্তৰালভাৱে এইবাৰ স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ এই অভিযোগত হাস্পতাল নিৰ্মাণৰ নামত 5,590 কোটি টকা খৰচ কৰাৰ অভিযোগত ইডিয়ে পুনৰ সৌৰভ ভৰদ্বাজৰ বাসগৃহত চলাইছে অভিযান।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।